অনুসৰি বাতিল হ'ল মেট্ৰিকৰ অসমীয়া পৰীক্ষাও অসমীয়াৰ প্ৰশ্নকাকতো ফাদিল হোৱাৰ তথ্য লাভ কৰা হৈছে লোহিত খাবলো কেন্দ্ৰৰ ইনচাৰ্জক সোধাপোছা প্ৰণৱ দত্ত সোধাপোছাত প্ৰশ্নকাকত ফাদিলৰ তথ্য পোহলাইছে টুইটাৰত এই কথা জনালে নিজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সবিশেষ কথা পাতিম আমাৰ লগত টেলিফোন লাইনত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক ববিতা গগৈ সেৱাত যেন এই মুহূৰ্তত শনিৰ দশা চলিছে আৰু এটাৰ পাছত আনটো বিপৰ্যয়ৰ মাজত সোমাই পৰিছে ৰাজ্যৰ শিক্ষা বিভাগ প্ৰথমতে বিজ্ঞান পৰীক্ষাৰ প্ৰশ্নকাকত লিক আৰু তাৰ পিছত আহিছে এই মুহূৰ্তত অসমীয়া ভাষাৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে সবিশেষ খবৰ কি আছে সম্পৰ্কত হয় এই মুহূৰ্তত আমাৰ হাতলৈ আহিছে এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ বাতিল হ'ল মেট্ৰিকৰ অসমীয়া পৰীক্ষা অসমীয়া প্ৰশ্নকাকতো ফাদিল হোৱাৰ তথ্য লোহিত খাবলো কেন্দ্ৰৰ ইনচাৰ্জক সোধাপোছা কৰা হৈছে প্ৰণৱ দত্ত সোধাপোছা কৰাতে এই প্ৰশ্নকাকত ফাদিলৰ ভয়ংকৰ তথ্য পোহৰাইছে আৰু টুইটাৰত এই কথা নিজেই স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত 18 মাৰ্চত আছিল অসমীয়া বিষয়ৰ পৰীক্ষা পূৰ্বে প্ৰশ্নকাকত ফাদিলৰ বাবে বাতিল হৈছিল বিজ্ঞানৰ পৰীক্ষা এটাৰ পাছত আনটো পৰীক্ষা বাতিল হৈছে বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলত জড়িত আছিল প্ৰণৱ দত্ত আৰু এই প্ৰণৱ দত্তই অসমীয়া কাকতো ফাদিল কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো আমি আপোনালোকক জনাই আছোঁ অৱশেষত বাতিল হ'ল অসমীয়া পৰীক্ষা সেৱাৰ দ্বাৰা অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয়টো পৰীক্ষা বাতিলৰ খবৰ এই মুহূৰ্তত আমাৰ হাতলৈ আহিছে প্ৰথমতে বিজ্ঞানৰ পৰীক্ষা বাতিল আৰু পৰৱৰ্তী পৰ্যায়ত আহিছে অসমীয়া পৰীক্ষা বাতিল এক কথাত ক'বলৈ গ'লে চৰকাৰৰ শিক্ষা বিভাগ আৰু সেৱাত যেন এই মুহূৰ্তত শনিৰ আগ্ৰাসন চলিছে ববিতা কি খবৰ আছে সেৱা চাৰিওপিনৰ পৰা যেটো সমালোচনা কৰি আছিলে বিজ্ঞানৰ প্ৰশ্নকাকত যেটো বিজ্ঞানৰ পৰীক্ষা বাতিল হ'ল আৰু তাৰপিছত প্ৰশ্নকাকত ফাদিল আৰু এতিয়া যেটো দুদিন পিছত অসমীয়া পৰীক্ষা আছিল অসমীয়া প্ৰশ্নকাকতো এইবাৰ ফাদিল হৈছে আৰু সেই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাইছে কাৰণ যিগৰাকী মাষ্টাৰ মাইণ্ড প্ৰণৱ দত্ত লুইচ খাবলো এইচএছ স্কুলৰ তেওঁ ইনচাৰ্জ আছিলে আৰু সেই ইনচাৰ্জজনে মাষ্টাৰ মাইণ্ড এই প্ৰশ্নকাকত ফাদিলৰ আৰু তেওঁ আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে কেৱল তেওঁ অসমীয়া প্ৰশ্নকাকত দুদিন পিছত পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া অসমীয়া আৰু তাৰ পূৰ্বেও তেওঁ যি কেইটা পৰীক্ষা হৈ গ'ল সকলো পৰীক্ষাৰে সকলো প্ৰশ্নকাকত তেওঁ সকলো বিষয়ৰে প্ৰশ্নকাকত তেওঁ ফাদিল কৰিছিল এই কথা আৰক্ষীৰ জেৰাত তেওঁ বিস্ফোৰক স্বীকাৰোক্তি দিছে মূলতে চৰকাৰৰ চৰম ব্যৰ্থতা বুলি ক'ব লাগিব যিমানেই চৰকাৰে কৈছে যে যদি শিক্ষক এনে কামত জড়িত হৈ পৰে তেতিয়াহ'লে উদক ভেটাৰ উঠিয়া পতা হয় কিন্তু দায়িত্বত যিটো চৰকাৰ থাকে এটা পৰীক্ষা যদি সেৱা যদি এটা গুৰুত্বপূৰ্ণ পৰীক্ষা এই গুৰুত্বপূৰ্ণ পৰীক্ষাটো যদি ভালদৰে অনুষ্ঠিত কৰিব নোৱাৰে তেতিয়াহ'লে ৰাইজে কাক বিশ্বাস কৰিব বা সেই অভিভাৱকে কাক বিশ্বাস কৰিব আৰু এনে ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটো হ'ল যে অসমীয়া পৰীক্ষাও বাতিল কৰা হৈছে কাৰণ অসমীয়া প্ৰশ্নকাকতো ফাদিল কৰিছে যিগৰাকীৰ প্ৰণৱ বৰ্মন যিগৰাকী মাষ্টাৰ মাইণ্ড সেই মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰু যেটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা উল্লেখ কৰিছিল আজি বিধানসভাত যে এখন স্কুলৰ ইনচাৰ্জেই এই গোটেই প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড বুলি কৈছে আৰু চাৰিজনমান শিক্ষক আছে য'ত এগৰাকী লুইচ খাবলো এইচএছ স্কুলৰ বিজ্ঞান শিক্ষককো ৰাজখোৱা উপাধি বিজ্ঞান শিক্ষককো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে মুঠতে কাইলৈ ডিজিপি সিঙে যিটো সংবাদমেল সম্বোধন কৰিছে আৰু নিশ্চয় তাতে সকলোখিনি কথা তেওঁ সদৰি ক'ব আচলতে কোন কেনেকৈ জড়িত আৰু তেওঁলোকে এটা কথা উল্লেখ কৰিছে তেওঁলোকে হোৱাটছএপলৈ পঠিয়াইছে লগতে তেওঁলোকে যিসমূহ পেটিএম গুগল পে আৰু সেইসমূহৰ হেড অফিচ আছে মুম্বাইলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু তেতিয়া তেওঁলোকে আচলতে কোনটো নম্বৰৰ পৰা লিক হৈছিলে আচলতে কোনটো নম্বৰৰ পৰা প্ৰথম ভাইৰেল হৈছিলে সেই তথ্য তেওঁলোকে পাব বুলি কৈছে কিন্তু এতিয়া তেওঁলোকৰ হাতত এই ঘটনাৰ এই প্ৰশ্নকাকত ফাদিলৰ যিটো মাষ্টাৰ মাইণ্ডজন আৰক্ষীৰ জালত পৰিছে সেই মাষ্টাৰ মাইণ্ডজনে ইতিমধ্যে কৈ দিলে যে তেওঁ অসমীয়া প্ৰশ্নকাকত কাৰণ আচলতে অসমীয়া প্ৰশ্নকাকত হয় অসমীয়া পৰীক্ষা অনুষ্ঠিত হ'ব দুদিন পিছত তেওঁ এতিয়াই ভাইৰেল কৰি দিলে অৰ্থাৎ তেওঁ যেতিয়া পৰীক্ষা প্ৰশ্নকাকত প্ৰস্তুত কৰি থাকে তেতিয়াই তেওঁৰ কোনো লিংক আছে নেকি কোনোবাজনৰ লগত লিংক আছে নেকি তেওঁলোকে সেইসমূহ প্ৰশ্ন পাই যায় নেকি সেই কথা এই মুহূৰ্তত যিটো প্ৰশ্ন উত্থাপিত হৈছে হয় ববিতা গগৈ সমগ্ৰ পৰিৱেশ সন্দৰ্ভত স্পষ্টকৈ ব্যাখ্যা আগবঢ়াইছে আৰু তথ্য সমিত ব্যাখ্যা আপুনি আগবঢ়াইছে দেখিবলৈ পোৱা গৈছে প্ৰথমতে বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হ'ল আৰু তাৰপিছতেই ৰাজ্যৰ আৰক্ষী বাহিনীয়ে তৎপৰ ভূমিকা পালন কৰিলে আৰু CIDয়ে এজনৰ পাছত আনজন লোক আৰু ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে আটক কৰিছে আৰু সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত অৰ্থাৎ এই প্ৰশ্নকাকত ভাইৰেল প্ৰক্ৰিয়াটোৰ লগত কোন জড়িত আছে প্ৰথমতে ক'ৰ পৰা এই প্ৰশ্নকাকত ফাদিল হৈছিল সেই সম্পৰ্কত ইতিমধ্যে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে ৰাজ্যৰ আৰক্ষী বিভাগে আৰু এই ক্ষেত্ৰত নিশ্চয় পৰৱৰ্তী পৰ্যায়ত এটা সুস্থিৰ সিদ্ধান্তলৈ আহিবলৈ সক্ষম হ'ব ৰাজ্যৰ আৰক্ষী বিভাগ আৰু তেনে এই সময়তে আৰু যি দুৰ্ভাগ্যজনক খবৰ আমাৰ হাতলৈ আহিছে যে অসমীয়া প্ৰশ্নকাকতো ফাদিল হৈছিল আৰু অহা 18 মাৰ্চত অসমীয়া পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু ইয়াৰ পিছত দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ পৰীক্ষাৰ প্ৰচেছটোৱে যেন এই মুহূৰ্তত বুমেৰাঙত পৰিণত হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে ৰাজ্যৰ শিক্ষা বিভাগে এতিয়াও সেৱাৰ অধ্যক্ষ আৰু সেৱাৰ কৰ্মকৰ্তাসকলক সেফগাৰ্ড দিয়া ৰক্ষণাবেক্ষণ দিয়া পৰিলক্ষিত হৈছে এখনৰ পাছত আনখন প্ৰশ্নকাকত ফাদিল হৈছে এটা প্ৰশ্নকাকতৰ পাছত আনখন প্ৰশ্নকাকত ফাদিল হৈছে ৰাইজৰ হাতত পৰিছে শিক্ষাৰ্থীৰ হাতত পৰিছে তাৰ পিছতো কিন্তু ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে সেৱাৰ অধ্যক্ষ আৰু সেৱাৰ
কৰ্মকৰ্তাসকলৰ ৰক্ষণাবেক্ষণ দিয়া পৰিলক্ষিত হৈছে আৰু ৰক্ষণাবেক্ষণ দিয়াৰ পৰিণতিতে যেন সেৱা এতিয়া মীনা বজাৰলৈ পৰিণত হৈছে আৰু যাৰ বাবে সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটোৱে যিটো পৰীক্ষাক লৈ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ সম্পৰ্ক থাকে লাখ লাখ পৰিয়ালৰ আৱেগিক সম্পৰ্ক থাকে সেই বিশেষ পৰীক্ষাটোৱে সুকলমে অনুষ্ঠিত কৰিব পৰা নাই ৰাজ্যৰ শিক্ষা বিভাগে তাৰ পিছতো ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে কয় সকলো ঠিকেই চলি আছে মুখ্যমন্ত্ৰীয়ে দিয়ে পৰিৱৰ্তনৰ নমুনা এয়াই নেকি পৰিৱৰ্তন এয়াই নেকি ঠিকেই চলাৰ নমুনা ববিতা আপুনি ঠিকেই কৈছে যে য'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা যি শিক্ষামন্ত্ৰীগৰাকী আছে তেওঁলোকে সেৱাক আচলতে ছেফগাৰ্ড দি আহিছে সেৱাক আচলতে তেওঁ ক'ব বিচাৰে শিক্ষামন্ত্ৰীগৰাকীয়ে সেৱাৰ যে যিগৰাকী অধ্যক্ষ আছে এই অধ্যক্ষৰ দিনত ভাল কামহে হৈছে সেৱা আচলতে কি ভাল কাম হ'ল এটা বছৰত এটাই পৰীক্ষা পাতে সেইটোও ভালকে পাতিব পৰা নাই আৰু তাৰ পিছত তেওঁ ক'ব বিচাৰে যে অধ্যক্ষৰ দিনত যে ভাল কামহে হৈ আছে বৰ্তমানৰ যিগৰাকী অধ্যক্ষ ৰমেশ চাঞ্জে তেওঁৰ দিনত ভাল কামহে হৈছে এহে ভাল কাম নেকি আৰু এটা কথা যে যদি আমি আৰক্ষী বিভাগত চাওঁ তেতিয়া আৰক্ষী বিভাগত কোনোবা এজন যদি সেই এৰিয়াটোত কিবা এটা বেয়া আইন শৃংখলা তেওঁলোকে ভাল কৰিব পৰা নাই তেতিয়া লগালগ তেওঁক বদলি কৰি দিয়া হয় কিন্তু এইগৰাকী অধ্যক্ষৰ দিনত ইটোৰ পিছত সিটো ঘটনা তাৰ পিছতো কিয় এইগৰাকী অধ্যক্ষৰ চকী লৰাব পৰা নাই নিশ্চয় ববিতা সেই প্ৰশ্ন মই উঠিব খুজিছোঁ বা সেই প্ৰশ্নই সচেতন সমাজৰ মাজত উত্থাপিত হৈছে সবলভাৱে সজোৰে যে কিয় ইমান অহৈতুকী দৰদ এইগৰাকী অধ্যক্ষৰ প্ৰতি বছৰেকত এটা পৰীক্ষা পাতিব লাগে আৰু সেইটোৱে হৈছে মেট্ৰিকৰ পৰীক্ষা পাতিব নোৱাৰা বছৰটোত এটা পৰীক্ষা সুকলমে পাতিব নোৱাৰা সেৱাৰ অধ্যক্ষলৈ ৰাজ্য চৰকাৰৰ এই অহৈতুকী বৃত্তি কিয় তাক লৈ ইতিমধ্যে প্ৰশ্ন উত্থাপিত হৈছে কিন্তু এনেধৰণৰ অভিযোগ এনেধৰণৰ ক্ৰীড়া প্ৰতিক্ৰিয়াৰ পাছতে কিন্তু ৰাজ্য চৰকাৰে সেইগৰাকী অধ্যক্ষৰ প্ৰতি দেখুৱাই আহিছে মৰম সেইগৰাকী অধ্যক্ষৰ প্ৰতি দেখুৱাই আহিছে দৰদ এই দৰৰ আঁৰৰ কাহিনী কি পৰৱৰ্তী পৰ্যায়ত নিশ্চয় সমগ্ৰ ছবিখন স্পষ্ট হ'ব কিন্তু অসমৰ ৰাইজে বিচাৰিছে সেৱা সংস্কাৰমুখী হওক সেৱাৰ অধ্যক্ষক অপসাৰণ কৰক আৰু নতুন এগৰাকী অধ্যক্ষক দিয়ক যিগৰাকী অধ্যক্ষই সেৱাৰ প্ৰকৃত লক্ষ্য উপস্থাপন কৰিবলৈ সক্ষম হ'ব আৰু অসমৰ শিক্ষা ব্যৱস্থাক এক গতিশীল ৰূপ দিবলৈ সক্ষম হ'ব কিন্তু সকলো আবেদন যেন এই মুহূৰ্তত অৰণ্য নতুনত পৰিণত হৈছে কাৰণ চৰকাৰে যেন সকলো দেখি শুনিও এই মুহূৰ্তত নেদেখা কুলি ভাৰত অৱতীৰ্ণ হৈছে বিশেষকৈ ৰাজ্যৰ শিক্ষা বিভাগে ববিতা হয় আপুনি ঠিকেই কৈছে সকলো দেখি শুনিও যে নেদেখাৰ ভাওত আৰু যিগৰাকী শিক্ষামন্ত্ৰীক যেতিয়া প্ৰথম অৱস্থাত যেতিয়া প্ৰশ্নকাকত এঘণ্টাৰ পিছত ফাদিল হোৱা যিটো তথ্য পোহৰলৈ আহে তাৰপিছত তেওঁলোকে সেৱা সংবাদ মেল দিয়ে নে এঘণ্টাৰ পিছত হ'লে আমাৰ দায়িত্বত নাথাকে বা 1.5 ঘণ্টাৰ পিছত হ'লে আমাৰ দায়িত্বত নাথাকে আধা ঘণ্টাৰ পিছত হ'লেহে আমাৰ দায়িত্বত থাকে তাৰপিছত দেখিবলৈ পোৱা গ'ল যে 15 মিনিটৰ পিছত ফাদিল হ'ল তাৰপিছত তেওঁ কয় যে এতিয়া পৰীক্ষা অনুষ্ঠিত হৈ গ'ল আমাৰ কোনো দায়িত্ব নাথাকে তেতিয়াই যদি তেতিয়া শিক্ষামন্ত্ৰীগৰাকীক এই প্ৰশ্ন সাংবাদিকে সোধে যে এনেধৰণৰ ঘটনা কিয় হৈছে তেওঁলোকে কৈছে ভাইৰেল কি তেওঁ ভাইৰেল আচলতে নীতি শিক্ষা দিব বিচাৰে সাংবাদিকক তেওঁ যদি নীতি শিক্ষা সাংবাদিকক দিয়াৰ পৰিৱৰ্তে তেওঁ যদি এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন তেতিয়াহ'লে আজি এই পৰিৱেশ নহ'লেহেঁতেন আৰু যিগৰাকী সেৱাৰ অধ্যক্ষ আছে সেৱাৰ অধ্যক্ষৰ বিৰুদ্ধে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন বা ইয়াৰ পূৰ্বে তেওঁৰ বহু অভিযোগ এটা পৰীক্ষা তেওঁ ভালকৈ অনুষ্ঠিত কৰিব পৰা নাই তেতিয়া যদি ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন আজি এই পৰিৱেশ নহ'লেহেঁতেন আৰু তাৰ আচলতে শক্তিত বলীয়ান এইগৰাকী ৰমেশ চাঞ্জে আৰু কোনোবা এটা ডিপাৰ্টমেণ্টত ভাল কাম নহ'লে তেতিয়া সেইগৰাকী ডিপাৰ্টমেণ্টৰ যিগৰাকী মেইন তেওঁক আঁতৰাই দিয়া হয় কিন্তু এইগৰাকী ইমান অভিযোগ ইমান এটাৰ পিছত এটা অভিযোগ ব্যৰ্থতা তাৰ পিছতো কিয় তেওঁক আঁতৰাই দিয়া হোৱা নাই সেয়াহে এই মুহূৰ্তত সকলোৰে বাবে ডাঙৰ প্ৰশ্ন হৈ পৰিছে আৰু এটা কথা তেওঁলোকে ক'ব বিচাৰে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছে যে সেৱা এটা অনুষ্ঠান সেৱা জড়িত হ'ব নোৱাৰে সেৱাৰ দুখ নাই কোনোবা ব্যক্তিয়ে জড়িত হ'ব পাৰে সকলোৱে কৈছে যে ব্যক্তি জড়িত হ'ব পাৰে কিন্তু যিগৰাকী মূল দায়িত্বত আছে তেওঁকে সদায় জগৰীয়া কৰিব কাৰণ কোনোবা এটা বিষয় যদি বাকী ডিপাৰ্টমেণ্টত চাওঁ কোনোবা এটা বিষয় যদি তেওঁ বিফলতা হয় তেওঁক লগালগ আঁতৰাই দিয়া হয় এইগৰাকী 10 বছৰ হৈ গ'ল ইটোৰ পিছত সিটো ব্যস্ততা তাৰপিছত এটা পৰীক্ষা ভালকৈ অনুষ্ঠিত কৰিব নোৱাৰে আৰু তাৰপিছত তেওঁক কিন্তু কোনো ধৰণৰ তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে পৰিৱৰ্তে দেখিবলৈ পোৱা যায় যে তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়াহে আৰম্ভ কৰে হয় ববিতা ইতিমধ্যে ব্যক্ত কৰা